2000 চনৰ 27 জানুৱাৰী নে জানুৱাৰী আছিলে যে বিটিআৰ চুক্তিখন হৈছিলে সেইখন কাৰ্যকৰী কৰিব নাই সেইখনটো কাৰ্যকৰী কৰা নাই গতিকে আজি আমি আশা কৰিম যে আজি বিধানসভাৰ অধিৱেশন হওঁতে বিটিআৰ চুক্তি আখৰে আখৰে 100% পূৰণ কিমান দিনৰ ভিতৰত কৰিব এইটো চৰকাৰে ক'ব লাগিব 1 নম্বৰ কথা 2 নম্বৰ NDFBৰ মানুহবিলাক চুক্তি কৰাৰ পাছত এতিয়াও জেলত আছে তেওঁলোকক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে 3 নম্বৰ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা যিটো টকা সেই টকাটো ডাইৰেক্টলি আমাৰ বিটিআৰলে বা আমাৰ 6 শিডিউল এৰিয়াবিলাকলৈ এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে ৰঞ্জন দৈমাৰীৰ কথা কোৱা হৈছে নেকি ইয়াত মই মানে যিসকল কেডাৰ আছে সকলোকে এৰি দিয়াৰ কথাটো কৈছোঁ অমিত শ্বাহে সকলো আহি গৈছে আমি এবাৰ অসম চৰকাৰে এইবাৰ এছেম্বলিৰ দৰে এটা গুৰুত্বপূৰ্ণ এখন বিধানসভা তাতে দিয়া হৈছে এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে আমি সকলো শাসক বিৰোধী একেলগে হৈ সকলোৱে পইচাসকল এনেধৰণে আহি আকৌ বজাৰীত চাহ খোৱা জলপান এইবিলাক এটা পৰিৱেশ ৰচনা হয় এখন চৰকাৰ যে ৰাইজৰ লগত আমি জনগণৰ লগত এই কথাটো আৰু ৰাইজৰ কথা বতৰাবোৰ আমি ইয়াৰ পৰা জানিব পাৰিলে পৰিৱেশ এটা পালোঁ সুন্দৰ চিনাকি হ'লোঁ এইটোৱে আমাৰ জাতি গঢ়িব সমাজ গঢ়িব প্ৰশাসনে আকৌ ভালকৈ আমাক ব্ৰেকফাষ্ট কৰালে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঞ্জিত দাস ডাঙৰীয়া পণ্ডিধৰ তালুকদাৰ ডাঙৰীয়াই নিজে তদাৰক কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন অলপ দিন হ'ল বাছত অলপ দিন খোৱা ভালকৈ 6 শিডিউল সম্পৰ্কত যিহেতু আজি এটা প্ৰগ্ৰেম থাকিব আপোনালোকৰ এই সম্পৰ্কত চাওক 6 শিডিউলৰ বিষয়টো নজনা কোনো নহয় তথাপিতো অন্ততঃ মই গুৱাহাটীতো কৈ আছোঁ অলপ হ'লেও নতুনকৈ শিকিম কাৰণ ডিছকাশ্যন যেতিয়া থৰলি 6 শিডিউলৰ ওপৰত হ'ব আৰু আমিতো কোকৰাঝাৰলৈ আহিয়ে থাকোঁ কিন্তু কিছুমান বিধায়ক কম আহে তেওঁলোকে হয়তো অলপ শিকিব আমিও হয়তো নতুন শিকিম সেইটোৱে মোৰ ধাৰণা আচলতে আজিতো গভৰ্ণৰ স্পীচ থাকিব ফাৰ্ষ্ট তাৰ ওপৰত গভৰ্ণৰ স্পীচৰ পিছত আমাৰ যিটো এইটোৰ ওপৰত ধন্যবাদ সূচক হ'ব পৰৱৰ্তী সময়ত আমাৰ আজি স্পেচিয়েল স্পীকাৰ ইনিচিয়েটিভ এটা ইছ্যু আছে 6 শিডিউল সেইটোৰ ওপৰত আলোচনা হ'ব 6 শিডিউল বৰ্তমান আমাৰ যি 3টা 6 শিডিউল আছে সেইবিলাকৰ ওপৰত কি হয় নহয় সিহঁতৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট আৰু আমাৰ অলৰাউণ্ড ডেভেলপমেণ্টৰ ওপৰত আজিৰ দিনটো কাৰ্যসূচী হ'ব 6 শিডিউল সম্পৰ্কত আপোনাৰ কিবা নিজা থাকিব নেকি নিশ্চয়কৈ থাকিব লেণ্ডৰ ওপৰত যিখিনি কথা আছে এইবিলাক নিশ্চয় মোৰ বক্তব্য থাকিব দ্বিতীয়তে কথাটো হৈছে যে কেনেকৈ তেখেতসকলক ডেভেলপমেণ্ট কৰিব পাৰি কৰাপশ্যন তেখেতসকলক কেনেকৈ বন্ধ কৰিব পাৰি আৰু 6 শিডিউল অঞ্চলত থকা যিখিনি নন ট্ৰাইব মানুহ আছে যিখিনি অসমীয়া আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাক আছে সেইবিলাকৰ ৰাইট কেনেকৈ এষ্টাব্লিছ কৰিব পাৰি এইবিলাকত নিশ্চয় আমাৰ বক্তব্য থাকিব নতুন কথাটোই হ'ল আজি আমি বিটিআৰটিত গৈ আমি ছেশ্যন কৰি আছোঁ এইটোৱেই নতুন কথা কিবা উত্থাপন কৰিব আপোনালোকৰ ফালৰ পৰা চাওক তাত এটা নতুন পৰিৱেশত যাম গভৰ্ণৰ স্পীচটো ভালকৈ হ'বলৈ দিয়ক আৰু এইটো এটা নিউ এক্সপেৰিমেণ্ট আৰু গোটেই ইণ্ডিয়াত কতো নাই সেইকাৰণে আমি সকলোৱে মিলি আজি বিৰোধী আপোনাৰ গভৰ্ণমেণ্ট পক্ষ এইবোৰ নাই আজি চব বিৰোধী গভৰ্ণমেণ্ট একো নাই আজি একেলগে ওলাইছে আজি চাওক BTG ইমান অশান্ত এটা ঠাই আছিল আজি শান্ত হৈছে আমি এটা ভাল মেছেজ দিব লাগে ইউনাইটেড মেছেজ দিব লাগে তাত গৈ আমি আজি গভৰ্ণৰৰ স্পীচৰ ওপৰত সকলোৱে মিলি ধুনীয়াকৈ এটা বাতাবৰণ হেৰি ভাল লাগিছে ডেমক্ৰেচিত এইটোৱেই হ'ব লাগে সকলোৱে মিলি উন্নয়নৰ কথা যি হ'ব এইটো সঁচাকৈ এটা ঐতিহাসিক দিন গোটেই অসমখনক নেটৱৰ্কত লৈ বিধানসভাৰ নেটৱৰ্কত লোৱাৰ যি ব্যৱস্থা কৰিলে যেনেকৈ ডিব্ৰুগড়ত আজি CM অফিচ হ'ল ইয়াত আজি কোকৰাঝাৰত আজি এইখিনি হ'ব যি কোকৰাঝাৰত এসময়ত বন্দুকৰ জনজননী আছিল আজি তাত বিধানসভা পতাৰ নিচিনা এটা ব্যৱস্থা যি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ল'লে ইয়াতকৈ আৰু ঐতিহাসিক দিন কিবা হ'ব পাৰে বুলি আমি নাভাবোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ